আমি সিলেকশন টেষ্টৰ 2020 কুৱেশ্যন পেপাৰৰ মেথছৰ কুৱেশ্যনটো হ'ল কিমান বছৰত 1200 টকা বছৰি 5% সুদৰ হাৰত 1800 টকা হ'ব তাৰমানে কিমান 1200 টকা কোনোবাই যদি এজনে ধাৰ লয় 1200 টকা ধাৰ লৈছে কাৰোবাৰ পৰা আৰু কিমান এটো 23 বছৰৰ বছৰি সুদৰ হাৰ কিমান 5% বছৰি সুদৰ হাৰ মানে এক বছৰত 100 টকাৰ সুদ কিমান টকা 5 টকা এটো অৰ্থ হাৰত 1800 টকা হ'ব তাৰমানে এটো 1800 টকা হ'বলৈ কেই বছৰ লাগিব এটো গতিকে ইয়াতে আমি আমাৰ যেটো আমি ঐকিক নিয়মে কৰিব পাৰো আৰু আমি সূত্ৰ ব্যৱহাৰ কৰি কৰিব পাৰো ঐকিক নিয়মে কৰি কৰাতকে তোমালোকে সূত্ৰ ব্যৱহাৰ কৰিলে বেছি সহজ পাবা এতিয়া ইয়াতে কি আছে 1200 টকা বছৰি 1200 টকা মানে কি কিমান বছৰত 1200 টকা মূলধনটো কিমান ইয়াতে মূলধন আমি কৈছো ইয়াতে মূলধন পি বুলি কৈছো কিমান টকা 1200 টকা তাৰ পিছত ইয়াতে যেটো সুদৰ হাৰ কিমান সুদৰ বছৰি সুদৰ হাৰ আমাৰ r বুলি কম হেতু 5% সুদৰ বছৰি সুদৰ হাৰ মানে 100 টকা এক বছৰত কেই টকা লব 5 টকা লব আৰু 1800 গৈ কিমান টকা হ'ব 1800 টকা হ'ব আমি শেষত মূলধন আৰু সুদটো মিলি যেটো হয় হেতু আমি কি বুলি কম আমাৰ সবৃদ্ধি মূল্য আমাৰ যদি আমি মূলধন আমি যেটো পইচা লৈছিলো ধাৰে সেইটো আৰু তাৰ ওপৰত দিব লগা যেটো সুদ সেইটো মিলি আমাৰ কি হয় সবৃদ্ধি মূল্য বুলি কোৱা হয় যেটা মিলি সবৃদ্ধি মূল্য বুলি কোৱা হয় এতে সুদটো কিয় ইয়াত দিব লগা হয় কাৰণ যিমান টকা দি এনে মানুহে পইচাটো দি নিদিয়ে তাৰ ওপৰত কিবা এটা ওপৰঞ্চি কিবা টকা দিব লগা হয় আৰু সেইটো হ'ব সুদ এতিয়া ইয়াতে আমাৰ সবৃদ্ধি মূল আমাৰ কি দিয়া আছে মূলধনটো আমাৰ কিমান দিয়া আছে ইয়াতে মূলধন 1200 টকা মানুহজনে ধাৰ লৈছে সুদ এটা সুদৰ কাৰণে আমাৰ এটা সৰল সুদৰ এটা সূত্ৰ আছে সৰল সুদ SI is equal to PRT/100 P মানে মূলধন P টো মূলধন R মানে যেটো সুদৰ হাৰ আৰু T মানে টাইম মানে এটো আমাৰ সময় এটো হ'ব এতিয়া এটো আমাৰ কি সৰল সুদৰ সূত্ৰ এতিয়া সুদটো ইয়াতে কি সুদ P আমি এটো এবাৰ লিখিছো ইয়াতে PRT T মানে সময় বুলি কলো আমি T মানে সময় RT/100 is equal to সবৃদ্ধি মূল্য কিমান মানে কিমান কিবা এটা সময়ৰ পিছত যে দিব লাগিব এইটো ধাৰ লোৱাৰ পিছত ঘূৰাই দিব লাগিব মুঠ কিমান ঘূৰাই দিব লাগিব সুদ আৰু মূলটো মিলি 1800 টকা ঘূৰাই দিব লাগিব এতিয়া এইটোত আমি যদি কি কৰো এইটো ইফালে লৈ যাও এইটো এটা কি সমীকৰণ এইটো যদি ইফালে লৈ যাও ইফালে লৈ গলে কি হ'ব আমি p এর হলনি আমি এইটো কি লিখিম এইটো যেনেকৈ আছে তেনেকৈ লিখিছো p মানে কিমান বা আমি এবাৰ এইটো লিখি দিছো কিমান লিখছোৱা 1200 টকা p মানে কিমান 1200 পূৰণ r মানে কিমান 5 t মানে আমি নাজানো কিমান বছৰ আৰু by 100 is equal to কিমান 1800 বুজি পাইছা নিশ্চয় এই শূন্য যেহেতু এটো পূৰণ হৈ আছে এইটো শূন্য কেনসেল যাব এতিয়া আমি কি কৰিব পাৰো এই 1200 টো সিফালে লৈ যাম সিফালে লৈ গলে এটো কি হ'ব ইফালে যোগ আছে ইফালে লৈ গলে সমীকৰণৰ আগফালে লৈ গলে বিয়োগ হ'ব এতিয়া আমি এইটো আৰু আগতে এইখিনি কাম কৰিলো 12 5 গুণ 60 t এইটো হল গতিকে এইটো আমি কি কৰিলো 1800 বিয়োগ এইটো ইফালে লৈ গলো 1800 বিয়োগ 1200 হল বুজি পাৰো নিশ্চয় এইটো প্লাস আছে ইফালে লৈ গলে মাইনাস হল গতিকে মাইনাস হলে এইটো কিমান হ'ব 600 হ'ব 600 হলে এতিয়া আমাৰ যদি t is equal to এই 60 ৰ পদ আছে ইফালে পূৰণ হৈ আছে 3 লগত t মানে আমি সময় কৈছো এই 600 হৰণ
ইফালে আহিলে পূৰণ আহিলে ইফালে হৰণ হ'ব 60 গতিকে এইটো কিমান শূন্য শূন্য কেনসেল 10 বাৰ তাৰ মানে t = 10 t = 10 মানে সময়টো আমাৰ কিমান হ'ল 10 হ'ল তাৰ মানে আমাৰ 10 বছৰ সময় 10 মানে সময়টো কিমান পালো আমি এতিয়া সময় পালো আমি 10 বছৰ তাৰ মানে 10 বছৰৰ মূৰত 1200 টকাটো গৈ 5% সুতৰ হাৰ হিচাপত কিমান টকা হ'ব 1800 টকা হ'ব বুজি পালা নিশ্চয় তোমালোকে কি কৰিবা এই সূত্ৰটো তোমালোকে মনত ৰাখিবা আমি যদি ঐকিক নিয়ম কৰিব পাৰো ঐকিক নিয়মে কিন্তু বেছি তোমালোকে টান পাবা গতিকে এই সূত্ৰটো মনত ৰাখিবা কি সৰল সুদ simple interest PRT by 100 P মানে প্রিন্সিপাল মানে মূলধন আর মানে রেট অফ ইন্টারেস্ট মানে সুতৰ হাৰ বছৰি সুতৰ হাৰ T মানে টাইম মানে সময় আৰু কিহেৰে এখৰে হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম এটো সুদ পাম আৰু মূলধন আৰু সুদ মিলি কি পালো আমি সবৃদ্ধি মূল পাম সো এবাৰ আলাদা কোৱেশ্চন সমাধান কৰা কি 140.75 পূৰণ 0.01 এইটো পূৰণ কৰিব লাগে যদি আমি তোমালোকৰ ভুল হয় এই দশমিকৰ পূৰণ বা দশমিকৰ যোগবিয়োগতে পূৰণ হৰণ বা দশমিকৰ যোগবিয়োগতে বেছিকে ভুল হয় গতিকে কি কৰিবা আমি যেতিয়া পূৰণ কৰিম কি পূৰণ কৰিছো 140.75 আৰু 0.01 এটো যেতিয়া পূৰণ কৰিম কি হ'ব আমি একেৰে পূৰণ কৰিম মানে আৰু যেতিয়া পূৰণৰ ক্ষেত্ৰত আমি কি কৰিম তাৰ বাও মানে যিটো সোফালটো মিলাই লিখিম গতিকে একেৰে আমি গোটেইটো পূৰণ কৰিম 57.041 মানে এতিয়া আমি হিসাব কৰিম দশমিকৰ সোফালে মুঠতে দুয়োটা সংখ্যাত কিমানটা অংক আছে প্ৰথম সংখ্যাটো দশমিকৰ সোফালে আছে 1 2 দ্বিতীয়টো 1 2 1 2 3 4 মুঠতে কেইটা অংক আছে দশমিকৰ সোফালে 4টা অংক আছে গতিকে আমাৰ যে উত্তৰ হ'ব পূৰণফল হ'ব সেইটোটো দশমিকৰ সোফালে থাকিব লাগিব 4টা অংক গতিকে দশমিকটো ক'ত বহিব ইয়াতে হ'ব গতিকে আমাৰ উত্তৰটো হ'ব কি 1.4075 তাৰ মানে আমাৰ এনসাৰটো হ'ব এইটো বুজি পালা নিশ্চয় গতিকে তোমালোকে দশমিকৰ যোগবিয়োগ পূৰণ হৰণ তো ভালকে মন কৰিবা আৰু তোমালোকৰ কিবা যদি দশমিকৰ আৰু যদি কিবা প্ৰশ্ন লাগে বেলেগ ধৰণৰ তোমালোকে আমাক কমেন্ট কৰিবা তোমালোকে ভিডিওটো ভাল পালে শেয়াৰ কৰিবা আজিলৈ এৰিছো